সঁচা মৰমৰ ভাষা। কথা ক'বলৈ হেনো কথাৰ প্ৰয়োজনেই নাই। কোনে কৈছে কথা ক'বলৈ কথাৰ প্ৰয়োজন নাই? কিহৰ প্ৰয়োজন কথা পাতিবলৈ? কথাৰ। আজি মই কওঁ শুনা, কথা ক'বলৈ কথাৰ প্ৰয়োজন নাই। মাত্ৰ হৃদয়ত মৰম আৰু দুচকুত মৰমৰ আৱেগ হ'লেই হৈ গ'ল। বাছ, কি কথা ক'বা? তোমাৰ মৰমৰ সেই চৰাইজনীৰ কথা। আৰে বাদ দিয়া মৰমৰ চৰাই, মোৰ চকুলৈ চোৱা আৰু কথা কোৱা। পাৰিবানে দুচকুৰ ভাষাৰে কথা পাতিব? পাৰিবানে ওঠ নলৰোৱাকৈ ভাষা বুজিব? নোৱাৰে আজি। আৰে কিয় পাৰিব? আজিতো দুনিয়াই পৰ্দাৰ আগত কথা পাতে, কাণত যন্ত্ৰলৈ কথা পাতে। বুকুৰ ভাষা, চকুৰ আৱেগ কিয় বুজিব? দিনবোৰ সলনি হৈ গ'ল। তাহানিৰ চকুৰ ভাষা, বুকুৰ কথা নকলি বুজাৰ দিনবোৰ নাই। বিজ্ঞানৰ উন্নতি হ'ল, কিন্তু মানুহৰ উন্নতি নহ'ল। কোনে বিচাৰিব? আজি তুমি নামৰ মানুহজনে লিখি দিয়া চিঠিখনত তোমাৰ হাতৰ সুবাস কোনে বিচাৰিব? কোনে? তহঁততো পাগল নহয় সুবাসৰ গোন্ধত লাগি থাকিবলৈ। আজিৰ মানুহক টকাৰ প্ৰয়োজন জীয়াই থাকিবলৈ, কথাৰ প্ৰয়োজন কথা ক'বলৈ। আৰে হ'বইতো, কিয় নহ'ব? মূৰ্খৰ দুনিয়াত দানৱৰ চিঞৰেইতো মুখ্য। তোমাক ভাল পাওঁ বুলি চিঞৰি নকলে নহয় ৰে। মনৰ ভাষা নুবুজে। আৰে এয়া কি প্ৰেম, কি ভাল পোৱা? চিঞৰি আই লাভ ইউ, বাছ। আৰে এবাৰতো বুকুৰ ভাষা বুজা।